নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি শনিবাৰ আৰু ৰাতিপুৱা শুই উঠি গা পা ধুই আহি গ'লোঁ, ব'লক এতিয়া পাকঘৰলৈ যাওঁ। তো মই এইফালে মগু দালি বহাই দিছোঁ অমিতা আৰু চিম দি। তাৰপাছত এইফালে কন্দুলি আৰু আলু ভাজিলোঁ। আৰু মানুহজনৰ কেইদিনৰ পৰা চৰ্দি কাহ হৈছিলে, সেইকাৰণে দেউতাই অকণমান নিমনিয়া ঔষধ দিলে। আৰু এয়া ভাতটো মই গেছতে বনালোঁ। আৰু এয়া হ'ল কন্দুলি আলু ভাজি আৰু এয়া হ'ল মগু দালি। তো আজি যিহেতু শনিবাৰ, সেইকাৰণে নিৰামিষ বনালোঁ। আৰু আমি চবে ভাত পানী খাই ল'লোঁ। তাৰপিছত মায়ে এফালে চাউল জাৰি আছিলে আৰু মই এফালে এয়া নেমু, এয়া হ'ল গোল নেমু, কেইটামান নেমু আনিছিলে নিমখত দি গেলাবলৈ। তো মই এয়া নেমু বাকলিখিনি ওপৰখিনি অকণমান এয়া পকাতে ঘঁহি ঘঁহি এৰাই দিছোঁ। এনেকৈ ধুনীয়াকৈ গোটেইখিনি এৰাই দি তাৰপিছত এনেকৈ পানীত দি থৈছোঁ। তাৰপিছত গোটেইখিনি পানী ধুনীয়াকৈ ধুই পেলাই ৰ'দত শুকাবলৈ দিলোঁ। তাৰপিছত মোৰ এটা পাৰ্চেল আহিলে। তো পাৰ্চেলটো হ'ল এয়া মেকআপ ব্ৰাছ কেইটামান অৰ্ডাৰ দিছিলোঁ। তো সেয়াই আহিলে। তাৰপিছত দুপৰীয়া কালি বনোৱা চুজি অকণমান আছিলে, সেইকাৰণে ভাবিলোঁ কেইটামান পুৰি বনাওঁ। তো এয়া পুৰি বনাই আছোঁ আৰু চুজিৰ লগত খাবলৈ। দুপৰীয়া আৰু ভাত নাখাওঁ। আৰু এয়া মোৰ গোটেইখিনি পুৰি বনাই হৈ গ'ল। আৰু এই খৰাহীটো চিনি পাইছেনে? ঢেকীয়াজুলিৰ পৰা যে আনিছিলোঁ, ইমান ধুনীয়া হয়। তো মই এইটো পুৰি ৰাখিবলৈ থৈছোঁ। আৰু ৰাতিলৈ এয়া পনীৰ বনালোঁ, পনীৰৰ তৰকাৰী আলু দি। তো আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব। আজি ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত। টাটা।